নমস্কাৰ দোস্ত, আজি বগামাটি কাম আছে। চ' গৈ আছোঁ বগামাটি কাম কৰিব আৰু আপোনালোকক দেখুৱাম কি কাম কৰোঁ আজি বগামাটিত। আমি ভোলাইজাৰৰ মানুহে কেনেকৈ বগামাটিৰ পৰা পানী আনি গাঁৱত খেতি কৰোঁ। আমি কল খেতি, চাহপাত খেতি আৰু তামোল খেতি আৰু পুখুৰীত পানীও আমি এই বগামাটিৰ পানী আমি দেওচুঙাৰে আনি আমি ব্যৱহাৰ কৰোঁ। চ' চাই থাকক ভিডিঅ'টো, আজি অদ্ভুত ধৰণৰ ভিডিঅ' হ'ব গৈ আছে। যদিহে ভিডিঅ'টো ভাল লাগে আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। স্কিপ নকৰিব ভিডিঅ'টো, যদিও অলপ লম্বা হয়। আপোনালোকে এটা অভিজ্ঞতা পাব কেনেকৈ বগামাটিৰ পৰা পানী আনি আমাৰ ভোলাইজাৰৰ ৰাইজে খেতি কৰে। আপোনালোকে দেখা পাব আজি এই ভিডিঅ'টোৰ জৰিয়তে, আৰু আপোনালোকে গম পাব কেনেকৈ টিৰখুটি বহাই, কেনেকৈ জাবৰা দি শিলেদি বান্ধি পানী আনে। চ' ভিডিঅ'টো চাই থাকক। এই দেখিছে কেনেকুৱা সেউজীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ আমি বগামাটিলৈ। এইখন হৈছে বগামাটি গেট। ইয়াতে নৱেম্বৰ, ডিচেম্বৰ বা জানুৱাৰী, ফেব্ৰুৱাৰীলৈকে পিকনিকত মানুহবিলাক আহে। চ' আপোনালোকে আহিব পাৰে। বগামাটি এটা সুন্দৰ পিকনিক প্লেচ হয়, আপোনালোকে চাব পাৰে। আৰু আমি আজি ইয়াতে কাম কৰিম। চ' বান্ধৰ কাম কৰিম। চ' চাই থাকক ভিডিঅ'টো। জাগা এনেকুৱা ডেঞ্জাৰ জাগা বে। যোৰাবাটৰ টাৰ্ণিং। মিউজিক মাৰব দেখা নাই। কাণ চান চেং চেঙে গেছি এই পুরা পাই গেল। এইখন ওখ পাহাৰৰ পৰা আমি টিৰগুটি আৰু লতা কাটি আনিছোঁ। এইখন এইয়া দেখিছে ন, এইখন ওখ পাহাৰৰ পৰাহে আনিছোঁ আমি। এয়া সকলোৱে মিলি টিৰগুটি বনাই আছে। বঢ়িয়া বঢ়িয়া, টাইটকৈ বান্ধি দিবি, পানী বহুত দোৱা আছে। অঁ তাতে বান্ধি দে। এনেকৈ আমি টিৰগুটি বান্ধো। বাহিৰত প্ৰথমতে বান্ধি লৈ পিছত আমি পানী লৈ যাওঁ। এইখন চাং দেখিছে, চাংখনত শিল দি দিব লাগিব যাতে টিৰগুটিটো পানীৰ ধাৰত হাৰি নাযায়। এয়া আমি লৈ যাই আছোঁ নদীৰ মাজলৈকে টিৰগুটি। আপোনালোকে এনেকৈ নামি যাবৰ কাৰণে সাহস নকৰিব। দোৱাও আছে, মিনিমাম 6 ফুটমান হ'ব পানী। আৰু আমি সৰুৰ পৰাই এনেকৈ দেখি আহিছোঁ আৰু কৰি আহিছোঁ কাৰণে আমি এনেকৈ নামি গৈছোঁ। লৈ যা বঢ়িয়া। ইয়াতে এতিয়া থিয় কৰি দিব। উঠা উঠাই দে। উঠি গ'ল। এইয়া মই প্ৰথমতে উঠিছোঁ টিৰগুটিৰ ওপৰত। আৰু টিৰগুটিটো এক চাইডে হালি আছে। চ' ইফালে অলপ টানি পেলাই টিৰগুটিটো চিধা কৰিম। এয়া লতা বান্ধি আছোঁ। আপোনালোকে ভাবিছে কিজানি ৰছী নহয়, ৰছীত কৰি টাইট আমাৰ ইয়াৰ পাহাৰৰ লতাৰে টানি অলপ চিধা কৰি দিম। আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। বগামাটিত এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে এয়া প্ৰথম দেখিছে চাগে মোৰ চেনেলত। এয়া এইবিলাক গছবিলাক তলত কঠিলাকৈ বান্ধি দিব
জাবৰাবিলাক লগাবৰ কাৰণে আৰু এওঁলোকে শিল দি আছে জাবৰাৰ ওপৰত শিল দিবৰ কাৰণে। এয়া মই লৈ যাই আছোঁ তলত বান্ধি দিবৰ কাৰণে। আমাৰ ভাইটি সম্পূৰ্ণ ভিডিঅ'টো ভাইটিয়ে বনাইছে। চ' ভাইটিৰ কাৰণে এটা লাইক। বহুত কষ্ট কৰিছে ভাইটিয়ে, আজি ৰ'দত ভিডিঅ' কৰি আছিলে। এয়া দোস্তো খাজা আনিছিলোঁ, খোৱা লোৱা হ'ল। এতিয়া যাওঁ, বগামাটিৰ কাম শেষ হ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।